हेलो फ्रेंड्स वेलकम बैक टू माय चैनल पुনৰ এটা নতুন জুতি লগা অসমীয়া মাছৰ ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলোঁ থলুৱাভাৱে বিলাহী আৰু দাইলেৰে বনোৱা এই মাছৰ ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে মোক ক'বচোন গতিকে বলকচোন ৰেচিপিটো আৰম্ভ কৰোঁ একদম কম বস্তু লাগে প্ৰথমতে বিলাহী দুটা আৰু পিয়াজ এটা কাটি লৈছোঁ কেঁচা জলকীয়া এটা লৈছোঁ অকমান বইল কৰা মছলা দালি লৈছোঁ মাছখিনি মই লাহে লাহে ফ্ৰাই কৰি আছোঁ কম জুইত আৰু মাছখিনি ফ্ৰাই হোৱাৰ পিছতে মই মাছৰ তেলখিনিতে আঞ্জাখিনিত পিয়াজখিনি দিছোঁ আৰু পিয়াজখিনি 1 মিনিটমান অকমান ভজাৰ পিছতে মই যিখিনি বিলাহী সৰু সৰুকৈ কাটি লৈছিলোঁ বিলাহীখিনিও দি দিছোঁ বিলাহীখিনি ভালদৰে লৰাই দিয়ে মই ইয়াতে 1 চামুচ সোৱাদ অনুসৰি নিমখ দিম আৰু লগতে সোৱাদ অনুসৰি হালধি নিমখ হালধিৰ পৰিমাণটো আপোনালোকে নিজৰ হিচাপ মতে চাই ল'ব বিলাহীখিনি ভালদৰে লৰাই দি 5 মিনিটমান কম জুইত সিজিবলৈ দিম আৰু এয়া বিলাহীখিনি এনেদৰে সিজাৰ পিছতে মই যিখিনি মচুৰ দাইল লৈছিলোঁ বইল কৰি লোৱা সেই দাইলখন ঢালি দিম দাইলখিনি ঢালি দিয়ে ভালদৰে বিলাহীৰ লগত দাইলখিনি মিলাই ল'ম আৰু মিলাই লোৱাৰ পিছতে আমি নিজৰ জোখ অনুসৰি পানী দি দিম আপোনালোকে আঞ্জাৰ পৰিমাণটো নিজৰ মতে ৰাখিব পানীখিনি দিয়াৰ পিছতে যেতিয়া উতল আহিব মাছ কেইপিছো দি দিম মাছৰ মূৰটো দি দিছোঁ মূৰটো পাৰিলে অকণমান ভাঙি দিব তেতিয়া আঞ্জাখনৰ সোৱাদ দুগুণে বাঢ়ি যায় আৰু এয়া মই এতিয়া উতলিবলৈ পুনৰ ৰাখি দিম আৰু এয়া দেখিছেই মাছৰ আঞ্জাখিনি উতল আহিলেই গতিকে মই আৰু মাছৰ আঞ্জাখিনি নমাব পৰাই হৈছোঁ গতিকে আপোনালোকে মোক জনাবচোন এই ৰেচিপিটো চাই কেনেকুৱা লাগিল অতি সহজ আৰু কম সময়তে হোৱা এটা মাছৰ আঞ্জা বহুত টেষ্টি গতিকে আপোনালোকে নিশ্চয় বনাব আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদিহে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ